জৱাহৰলাল নেহৰুৱে ঠিকেই বুজিছিল যে আচলতে দেশত 1948 চনৰ ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি স্বাধীনতা লাভ কৰাৰ পিছত দেশত আৰু ৰাজতন্ত্ৰৰ কোনো স্থান নাই, ৰজাৰ কোনো স্থান নাই। তেওঁলোকে এখন সংবিধান প্ৰণয়ন কৰি এখন মানে গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছিল। গতিকে তেওঁ ঠিকেই কৰিছিল এই যে তেওঁ দিয়া উপহাৰ যিটো চেংগল, যিটো তেওঁ মিউজিয়ামত ৰাখিছিল, আচলতে ৰাজতন্ত্ৰক তেওঁলোকে মিউজিয়ামত ৰাখি থৈ আগবঢ়াৰ চেষ্টা কৰিছিল। আজি মোদী ডাঙৰীয়াই সেই ৰাজতন্ত্ৰক পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে চেংগল আমি সংসদৰ ভিতৰত স্থাপন কৰিছিল। পাৰ্থক্য চিন্তাত, পাৰ্থক্য কথাত, পাৰ্থক্য কামত। গতিকে মোদী আৰু জৱাহৰলাল নেহৰুৰ মাজত পাৰ্থক্যটো চিন্তাত সাংঘাতিক পাৰ্থক্য আছে। দুয়োজনৰ চিন্তাত মোদীৰ সেই পুৰণি দিনত হিন্দু ৰাষ্ট্ৰৰ যি ধাৰণা, মানে ৰাজতন্ত্ৰৰ যি ধাৰণা, তাৰ পক্ষত আগবাঢ়িছিল। জৱাহৰলাল নেহৰুৱে সেই ব্যৱস্থাটোক ভাঙি নতুন এখন সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল, যে গণতান্ত্ৰিক সমাজ ব্যৱস্থা। গতিকে চিন্তাত দুয়োজন আকাশ পাতাল পাৰ্থক্য আছে। মোদী হিন্দুত্ববাদী এজন বুঢ়া হিন্দু মানুহ, আৰু জৱাহৰলাল নেহৰু এজন প্ৰগতিশীল আধুনিক চিন্তা চৰ্চাৰ নায়ক। ধন্যবাদ।